ওয়েলকাম টু মাই চ্যানেল। সফলতা হল সকলোৰে জীৱনৰ এক কাম তথা সপোন। সকলোৱে জীৱনত কিবা কৰিব বিচাৰে, কিন্তু সকলোৰে পক্ষে ইয়া সম্ভৱ হৈ নুঠে। কিছুমানে জীৱনত সাকসেসফুল লাভ কৰিবলৈ সক্ষম হয়, আন কিছুমানে আনসাকসেসফুল হিচাপে ৰৈ যায়। এইখন ভিডিঅ'ত মই এই সফলতাৰ আড়ালত লুকাই থকা বিশেষ কিছুমান গোপন ৰহস্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আশা কৰোঁ ভিডিঅ'খন সম্পূৰ্ণকৈ চাব আৰু মই কোৱা কথাখিনি অনুসৰণ কৰিব চেষ্টা কৰিব। থ্যাংক ইউ ভেৰি মাছ। মানুহে প্ৰায় কয় মোৰ পৰিস্থিতি বেয়া, মই বহুত দুখী, সেইবাবে মই জীৱনত একো কৰিব নোৱাৰিলো, সেইবাবে মই জীৱনত সাকসেস হ'ব নোৱাৰিলো। আৰে যদি আপোনাৰ পৰিস্থিতি বেয়া, তেতিয়াহ'লেতো আপোনাৰ বেলেগতকৈ বেছি পৰিশ্ৰম কৰিব লাগিব। একে ঠাইত ৰখি থাকিলে আপোনাৰ পৰিস্থিতি ঠিক হ'বনে? নিশ্চয় নহয়। আপোনাৰ নিজে ইয়াক ঠিক কৰিব লাগিব। বেলেগ কোনো আপোনাক সহায় নকৰিব। যিমানেই আপুনি আপোনাৰ কামক কঠোৰ তথা ষ্ট্ৰিক্টলি কৰিব, সিমানেই আপোনাৰ জীৱন সহজ হৈ যাব। কিন্তু যিমানেই আপুনি আপোনাৰ কামক অৱহেলা কৰিব, সিমানেই আপোনাৰ জীৱন কঠিন হৈ যাব। সেইবাবে যিকোনো কাম ষ্ট্ৰিক্টলি কৰিব। জীৱনত আপোনাক সেইবোৰ নিমিলিব যিবোৰক আপুনি বিচাৰে, কিন্তু জীৱনত আপোনাক সেইবোৰ মিলিব যিবোৰ আপোনাৰ লাগিবই লাগিব। যিবোৰ বস্তু পাবৰ কাৰণে আপুনি পাগলামি কৰিব, জীৱনত আপোনাক সেইবোৰ বস্তুহে মিলিব। আৰু যিমান বেগেৰে আপুনি সফলতা পোৱাৰ বাবে আগবাঢ়িব, সিমান বেগেৰে মানুহে আপোনাক নিজৰ আপোন বনাবলৈ আগবাঢ়ি আহিব। সেইকাৰণে সফল মানুহসকলৰ বহু আপোনজন থাকে। অসফল মানুহৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ উল্টা হয়। মানুহে জীৱনত যেতিয়া অসফল হয়, তেতিয়া তাৰ আত্মীয়জন তাৰ পৰা বহুত দূৰত গুচি যায়। যিবোৰ বস্তু পৰিৱৰ্তন কৰিবলৈ আপোনাৰ সক্ষমতা নাই, সেইবোৰৰ বিষয়ে চিন্তা কৰি নিজৰ মূল্যৱান সময় কেতিয়াও নষ্ট নকৰিব। কিন্তু যিবোৰ সপোনক সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সাহস আছে, সেইবোৰ কামৰ বাবে নিজকে চেক্ৰিফাইচ কৰক, উৎসৰ্গা কৰক। এয়াই হ'ল জীৱনৰ নিয়ম। কোনো এটা বিষয়ত যদি আপুনি সৰ্বোচ্চ স্থান অধিকাৰ কৰিব বিচাৰে তথা টপাৰ হ'ব বিচাৰে, তেতিয়াহ'লে কঠিন প্ৰশ্ন আৰু কঠিন কামৰ পৰা কেতিয়াও হাৰ নামানিব। ফলত আপোনাক আপোনাৰ ফিল্ডত টপ কৰাত কোনো ৰখাব নোৱাৰিব। মানুহে কয় জীৱনত বহুত কিবা পৰিৱৰ্তন হয়, কিন্তু মোৰ সাহসৰ কোনো পৰিৱৰ্তন নহয়। লক্ষ্য যোৱাৰ বাবে ৰাস্তা পৰিৱৰ্তন হয়, কিন্তু আগবাঢ়ি যাবলৈ আমাৰ উদ্দেশ্যৰ পৰিৱৰ্তন নহয়। অৱস্থা এনেকুৱা নাৰাখিব যিয়ে আপোনাৰ সপোনক সলনি কৰিব, কিন্তু সপোন এনেকুৱা ৰাখিব যিয়ে আপোনাৰ অৱস্থাক নিশ্চয় সলনি কৰিবই। গতিকে জীৱন ইমান সময়লৈ আপোনাৰ লগত খেলি আছিল, কিন্তু এতিয়া জীৱনৰ সৈতে আপুনি খেলাৰ সময় আহি গৈছে। জীৱন যিমানেই সমস্যাদায়ক নহওক কিয়, কেতিয়াও মন বেয়া নকৰিব, কাৰণ প্ৰত্যেক বেয়া পৰিস্থিতিয়ে আপোনাক এক নতুন পথত আনি এৰি দিয়ে, আৰু সেই পথক পাৰ কৰাৰ পাছত শেষত এক সুন্দৰ জীৱন আৰু সফলতা লাভ কৰা যায়। 22 বছৰত IPS অফিচাৰ হোৱা ছাফিন হাছানে কয়, যেতিয়াই আপোনাক লাগে যে আপুনি চাৰিদিশৰ পৰা ঘেৰা তথা বন্দী হৈ আছে, যেতিয়াই আপোনাৰ লাগে যে আপোনাৰ ওচৰত কোনো আস্থা নাই, মনত ৰাখিব এইটোৱে সেইটো সময় য'ৰ পৰা আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব পাৰে। যদি পৰিস্থিতি আপোনাৰ এগেইনষ্ট তথা বিৰুদ্ধ থাকে, মনত ৰাখিব ইয়ে আপোনাৰ ভেলু বঢ়াই দিয়ে। কেৱল আপুনি একান্ত চিন্তাৰ সৈতে নিজৰ লক্ষ্যৰ পিনে আগবাঢ়ি যাওক, তেতিয়া আপোনাক সফল হোৱাৰ পৰা কোনো ৰখাব নোৱাৰিব। আপোনাৰ জীৱনত আপুনি সাকসেস হ'বই হ'ব। যদি আপুনি মোৰ কথাত সহমত হয়, মোৰ ভিডিঅ'খনক শ্বেয়াৰ কৰিব, ভিডিঅ'খনক নিশ্চয় লাইক কৰিব আৰু কমেণ্টৰ জৰিয়তে আপোনাৰ মত পোষণ কৰিব। And also subscribe to my channel and press the bell icon to get regular updates from my channel. Thank you very much for watching this video. Stay motivated.